বঙাইগাঁৱত যুৱতীৰ ভাইৰেল ভিডিঅ'ৰ লিংক বিচাৰি হাবাধুৰি একাংশ যুৱচামৰ পঞ্চায়তত যোৰহাটৰ যুৱতী আৰু গোলাঘাটৰ বোৱাৰীৰ পিছত এইবাৰ আকৌ বঙাইগাঁৱত যুৱতীৰ অশ্লীল ভিডিঅ' ভাইৰেল। ভাই আপোনালোকেও লিংক বিচাৰি হাবাথুৰি খাই আছে নেকি? তো হাবাথুৰি খাব নালাগে, মই আপোনালোকক বিলাৰ কৰি দেখাই আছো। তো গাইজ যিসকলে আমাৰ ফেচবুক পেজটোত ফলো কৰা নাই, আমাৰ ফেচবুক পেজটোত ফলো কৰি ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিবা। সেইকাৰণে 2 দিনৰ পৰা হোৱাটছআপ খুলিব নোৱাৰো, ফেচবুক খুলিব নোৱাৰো, ইনষ্টাগ্ৰাম খুলিব নোৱাৰো। সকলোকে খালি কেৱল লিংক লাগে, সকলোকে কেৱল খালি লিংক লাগে। যেইটো টাইমত আমি মিয়া মুছলমানক লৈ ব্যস্ত হৈ আছো আৰু আনফালে যুৱক যুৱতীয়ে লিংক বিচাৰি হাবাথুৰি খাই আছে, লিংক লৈ ব্যস্ত হৈ আছে যুৱক যুৱতীয়ে। আমাৰ অসম চৰকাৰে কি কৰি আছে, আমাৰ অসম পুলিচে কি কৰি আছে, এইবোৰৰ ওপৰত চকু নাই। মিয়া মুছলমানে কি কৰি আছে, এইবোৰৰ ওপৰত চকু দি আছে। আনফালে যে আমাৰ অসমখন কি হৈ আছে, আমাৰ অসমখন যে ধ্বংস হৈ আছে, একাংশ যুৱক যুৱতীয়ে যে আমাৰ অসমত কি কৰি আছে, আমাৰ অসম চৰকাৰৰ এইবিলাকৰ ওপৰত চকু নাই। ক'ত মিয়া মুছলমানে কি কৰি আছে, মিয়াই কি খাই আছে, মিয়াই ক'ত যাই আছে, এইবিলাকৰ ওপৰত আমাৰ অসম চৰকাৰে এইবিলাকৰ ওপৰত চকু দি আছে। আমাৰ অসমখন যে ধ্বংস হৈ আছে, আমাৰ অসম চৰকাৰৰ এইবিলাকৰ ওপৰত চকু নাই। এটাৰ পিছত এটা যে ভাইৰেল হৈ আছে, আমাৰ অসমখন যে পন ষ্টাৰেদি মানে ভৰপূৰ হৈ আছে, এইবিলাকৰ ওপৰত আমাৰ অসম চৰকাৰৰ, আমাৰ অসম পুলিচৰ এইবিলাকৰ ওপৰত চকু নাই। যিসকল ভাই বন্ধুৱে আজিৰ এই ভিডিঅ'টো চাই আছে, আমাৰ ফেচবুক পেজটোত ফলো কৰি ভিডিঅ'টো এটা শ্বেয়াৰ কৰি কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আচলতে আমাৰ অসমত এইবোৰ কি চলি আছে, কাৰ ভুলৰ কাৰণে এই কামবোৰ আমাৰ অসমত হৈ আছে। তো হেল্ল' গাইজ, কেনে আছে? আশা কৰোঁ ভালে আছে আৰু ময়ো ভালে আছো। আপোনালোকে চাই আছে LC পাৰভিন আৰু মই ইমদাদুল ইছলাম। তো গাইজ, আমাৰ অসমখন যে কি হৈছে মই ক'ব নোৱাৰো। এটাৰ পিছত এটা ভাইৰেল হৈয়ে আছে। আজি শুনি আছো যোৰহাট, কালি শুনি আছো গোৱালপাৰা, পৰহি শুনি আছো গোলাঘাট, তাৰপিছত শুনি আছো যোৰহাট, তাৰপিছত শুনি আছো বঙাইগাঁও। মানে কি চলি আছে, কি কৰি আছে আমাৰ অসমৰ ল'ৰা ছোৱালীবোৰ? পন ষ্টাৰেদি ভৰপূৰ হৈ আছে আমাৰ অসমখন। তো যিসকল ভাই বন্ধুৱে এতিয়াও আমাৰ ফেচবুক পেজটোত ফলো কৰা নাই, ফেচবুক পেজটোত ফলো কৰি ভিডিঅ'টো এটা শ্বেয়াৰ কৰি কমেণ্ট বক্সত কমেণ্ট কৰিব। মই অসম চৰকাৰক আহ্বান জনাইছো, আপোনালোকে হিন্দু মুছলমানৰ ৰাজনীতি নকৰি, মিয়া মুছলমানৰ ৰাজনীতি নকৰি আপোনালোকে এইবিলাকৰ ওপৰত চকু দিয়ক, আৰু নহ'লে কিন্তু আমাৰ অসমখন অসম হৈ নাথাকে। তো মই অসম পুলিচক আহ্বান জনাইছো, যিবোৰ ল'ৰা ছোৱালী মানে এইবোৰ কামত মানে ব্যস্ত হৈ আছে, যিবোৰ ল'ৰা ছোৱালী আমাৰ অসমৰ বদনাম কৰি আছে, যিবোৰ ল'ৰা ছোৱালী আমাৰ নৱ প্ৰজন্মক মানে বেয়াৰ ফালে লৈ গৈ আছে, আমাৰ অসমখনৰ বদনাম কৰি আছে, এওঁলোকক মানে কঠোৰভাৱে কঠোৰ শাস্তি দিব লাগে, যাৱজ্জীৱন কাৰাদণ্ড দিব লাগে, যাতে আমাৰ নৱ প্ৰজন্মই এনেকুৱা কাম কোনেও কৰিব নোৱাৰে। তো গাইজ, ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব, আৰু যদি ভিডিঅ'টো ভাল লাগে আমাৰ ফেচবুক পেজটোত ফলো কৰি ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিব। তো গাইজ, বহুতে মোৰ লগত কথা কোৱাৰ কাৰণে, মোৰ লগত কণ্টেক্ট কৰাৰ কাৰণে মোক পাৰ্চনেল ভাৱে মেছেজ কৰি থাকে। তো গাইজ, আপোনালোকক মই হাতজোৰ কৰি কৈছো, মোক কোনেও পাৰ্চনেল ভাৱে মানে মেছেজ নকৰিব। মোৰ লগত কণ্টেক্ট কৰিবলৈ হ'লে ডিছক্ৰিপশ্যনত ইনষ্টাগ্ৰামৰ লিংক দিয়া আছে, আমাৰ ফেচবুক পেজত ফলো কৰি ভিডিঅ'টো এটা শ্বেয়াৰ কৰি তো ইনষ্টাগ্ৰামত মেছেজ কৰিব। তো গাইজ, সকলোৱে ভালে থাকক, শান্তিত থাকক, সকলোৰে শুভকামনা কৰোঁ।